মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ কিতাপখন সলনি হৈছে। নতুন কিতাপৰ পাঠ 1 আমাৰ সামাজিক পৰিৱেশ, পাঠ 1 আমাৰ সামাজিক পৰিৱেশ পাঠটি পঢ়িম, লগতে সম্পূৰ্ণ প্ৰশ্ন উত্তৰবোৰ তোমালোকক মই কৰি দিম। যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। মানুহ সামাজিক প্ৰাণী, সকলো মানুহে সমাজ পাতি বাস কৰে। সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা, মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। সুখ শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি নিয়ম, আইন কানুন মানি চলিব লাগে। শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম, চেনেহ, সহায়, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা, সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এখন সমাজৰ প্ৰতিটো পৰিয়ালে সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে। ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিজৰ নিজৰ দায়িত্ব পালন কৰে। এই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰোৱাত সহায় কৰে। ইয়াত তোমালোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান দেখিছা। এইটো বিদ্যালয়, অগ্নি নিৰ্বাপক আৰু আপতকালীন সেৱা স্থান, এইটো হৈছে বেংক, পুথিভঁৰাল, চিকিৎসালয়, এইখন হৈছে ডাকঘৰ। এতিয়া এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাৰ বিষয়ে অকণমান আমি চাওঁ আহা। প্ৰথমটো অনুষ্ঠান প্ৰতিষ্ঠান আৰু এই সেৱাসমূহ। বেংকত আমি ধন জমা আৰু ঋণ প্ৰদান, ধন স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান। অগ্নি আৰু আপতকালীন সেৱা স্থান, আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা। আৰক্ষী চকী, আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰা, অপৰাধৰ অনুসন্ধান, চিনাক্তকৰণ আৰু প্ৰতিৰোধ। চিকিৎসালয়, ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। পশু চিকিৎসালয়, পশু পক্ষীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। ষ্টেডিয়াম, খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা, দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। বজাৰ, কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। পুথিভঁৰাল, কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা। কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। ডাকঘৰ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদিৰ আদান প্ৰদানৰ ব্যৱস্থা। ধন জমা ৰখাৰো ব্যৱস্থা আছে। তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। গতিকে বৃত্তিধাৰী ইয়াত দিয়া আছে, ইয়াত আৰু অনুষ্ঠান প্ৰতিষ্ঠান লিখিব লাগে। শিক্ষক বিদ্যালয়ত থাকে, পশু চিকিৎসক পশু চিকিৎসালয়ত থাকে, ডাকুৱাল ডাকঘৰত থাকে, গ্ৰন্থাগাৰিক পুথিভঁৰালত থাকে, আৰক্ষী চকী, নাৰ্ছ চিকিৎসালয়ত থাকে, বেংক মেনেজাৰ বেংকত থাকে, উকিল আদালত বা ন্যায়ালয়ত থাকে, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা স্থানত থাকে, চিকিৎসক চিকিৎসালয়ত থাকে, ন্যায়াধীশ আদালত বা ন্যায়ালয়ত থাকে, উপাচাৰ্য বিশ্ববিদ্যালয়ত থাকে। গতিকে তোমালোকে এইবোৰ লিখি ল'বা। তাৰোপৰি কিছুমান বৃত্তি আছে, যেনে কৃষি, বাঁহ শিল্প, মৃৎশিল্প, কমাৰ শিল্প, বয়ন, চুলি কটা কাম, বাহয়ৰ কাম ইত্যাদি। এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়। সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। ক্ৰিয়াকলাপ 2, তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। ইয়াত বৃত্তিধাৰী লোক দিয়া আছে, ইয়াত কাৰ্যবোৰ তোমালোকে লিখিব লাগিব। এই খেতিয়কে শস্য উৎপাদন কৰে, ঠিক তেনেদৰে ইলেক্ট্ৰিচিয়ানে কি কৰে, বা ৰাজমিস্ত্ৰীনো কি কৰে, পাইপ মিস্ত্ৰী কি কৰে, চাফাই কৰ্মীয়ে কি কৰে, মোবাইল মেৰামতকাৰীনো কি কৰে, ইয়াত লিখিব লাগিব। ইলেক্ট্ৰিচিয়ানে বিজুলী শক্তি বা বিদ্যুৎ সংযোগৰ মেৰামতি আৰু সংযোগ কৰে। ৰাজমিস্ত্ৰী পকী ঘৰ, দালান আদি নিৰ্মাণ কৰে। পাইপ মিস্ত্ৰী পানীৰ পাইপ, কল আদি সংযোগ আৰু মেৰামতি কৰে। চাফাই কৰ্মী ৰাস্তা ঘাট আৰু চৌপাশ চাফ চিকুণ কৰি ৰাখে। মোবাইল মেৰামতকাৰী বেয়া হোৱা মোবাইল ফোন ঠিক বা মেৰামতি কৰে। সামাজিক সম্প্ৰীতি আৰু সহযোগিতা। আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। সেইদৰে উৎসৱ পৰবো সকলোৱে মিলিজুলি পালন কৰোঁ। এইবোৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত বাওনা সভা পতা, খেতি চপোৱাৰ সময়ত ন খোৱা আদি। দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য, সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে।
তোমালোকে জানানে যে কোনো কোনো অঞ্চলত ধান ৰোৱা আৰু ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে। এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাক হাউৰি লোৱা বা হাদাৰি বোলে। এইটো দেখিছা তোমালোকে গাঁৱত যোনবোৰ আছা তোমালোকে এইবোৰ দেখিছে যে ধান কটা সময়ত মানুহে সহায় কৰিব আহে, গাঁৱৰ মানুহে বা ধান ৰোৱা সময়ত মানুহে সহায় কৰিব আহে। এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িছোঁ। 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। এই গোল চিনটো আমি পূৰ কৰিব লাগিব। ক নম্বৰ, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? এইটো হ'ব অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। 1 নম্বৰ আছে, গতিকে এই 1 নম্বৰ তোমালোকে এনেকৈ গোল কৰি দিবা। খ নম্বৰ, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? সেইটো হ'ব বেংক। বেংকে ধনৰ লেনদেন কৰে, গতিকে এই 3 নম্বৰটো তোমালোকে এনেকৈ গোল কৰি দিবা। গ নম্বৰ, তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা, মেৰামতি আদিৰ কাম কৰে? এইটো হ'ব ৰাজমিস্ত্ৰী, গতিকে এই 3 নম্বৰতে তোমালোকে গোল চিনটো দি দিবা। 2 নম্বৰ, উত্তৰ লিখা। প্ৰথমতে মই তোমালোকক প্ৰশ্নবোৰ পঢ়ি দিছোঁ, তাৰপিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। ক, সমাজৰ প্ৰাথমিক গোটটো কি? খ নম্বৰ, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। গ, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ঘ নম্বৰ, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? গ নম্বৰ, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? প্ৰথম ছ নম্বৰ, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? 2 নম্বৰ, ক, সমাজৰ প্ৰাথমিক গোটটো কি? উত্তৰটো হ'ব সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। 2 নম্বৰ, খ, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব সমাজে সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱ হ'ল ভোগালী বিহু। তাৰ উপৰিও তোমালোকে ঈদ, পূজা, বৰদিন এই উৎসৱসমূহৰ ভিতৰত যিকোনো এটা তোমালোকে লিখি দিবা। 2 নম্বৰ, গ, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব ষ্টেডিয়াম খেলা ধূলা বা অন্য সামাজিক অনুষ্ঠান আয়োজনৰ বাবে ব্যৱহাৰ কৰা হয়। দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। 2 নম্বৰ, ঘ, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক প্ৰয়োজনীয় কিতাপ, আলোচনী আৰু বাতৰি কাকত পঢ়াৰ সুবিধা দি জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। কিতাপ ঘৰলৈ আনি পঢ়িব পাৰি। 2 নম্বৰ, ঙ, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ডাকঘৰৰ যোগেদি চিঠি পত্ৰ, ডাক টোপোলা আৰু ধন আদান প্ৰদান কৰা হয়। নম্বৰ, প্ৰথম ছ, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? ইয়াৰ উত্তৰটো হ'ব চিকিৎসালয়ত আমাৰ বেমাৰৰ চিকিৎসা কৰা হয়। ৰোগীৰ ৰোগ নিৰ্ণয় আৰু ৰোগ নিৰাময়ৰ বাবে দৰৱ তথা পৰামৰ্শ পোৱা যায়। 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী। খ নম্বৰ, পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয়। ঘ নম্বৰ, গ্ৰন্থাগাৰিক পুথিভঁৰালত থাকে। 4 নম্বৰ, পাতত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। 4 নম্বৰ উত্তৰটো হ'ব বজাৰ এখন সমাজৰ অতি প্ৰয়োজনীয় প্ৰতিষ্ঠান। মই আমাৰ ওচৰৰ বজাৰখনলৈ গৈ নিৰীক্ষণ কৰিলোঁ যে ইয়াত বিভিন্ন ধৰণৰ দোকান আছে, যেনে শাক পাচলি, গেলামালৰ বস্তু, কাপোৰ কানি আদিৰ দোকান। মানুহে নিজৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰ কিনিবলৈ ইয়ালৈ আহে। বিক্ৰেতাসকলে বস্তুৰ দাম কয় আৰু গ্ৰাহকে দৰ দাম কৰি বস্তু কিনে। বজাৰত বহুতো মানুহৰ সমাগম হয় আৰু ইয়াৰ ফলত সমাজত অৰ্থনৈতিক লেনদেন সম্ভৱ হয়। গতিকে মই ইয়াত বজাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে লিখি দিছোঁ। তোমালোকে বেলেগ বেলেগ লিখিব পাৰা, যেনে পুথিভঁৰাল, আৰক্ষী চকী, চিকিৎসালয়, বেংক, বিদ্যালয়, সেইবোৰ যি নিৰীক্ষণ কৰিছা তোমালোকে সেই অনুষ্ঠান প্ৰতিষ্ঠানটোৰ বিষয়ে ইয়াত লিখি দিবা। 5 নম্বৰ, উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। 5 নম্বৰ উত্তৰটো হ'ব উৎসৱ পৰৱৰ সময়ত সমাজৰ সকলো শ্ৰেণীৰ মানুহ, জাতি ধৰ্ম নিৰ্বিশেষে একগোট হয়। তেওঁলোকে মিলি জুলি ভোজ ভাত খায়, আনন্দ কৰে আৰু ইজনে সিজনক সহায়
কৰাৰ সুযোগ পায়। ইয়াৰ ফলত মানুহৰ মাজত মিলাপ্ৰীতি বাঢ়ে আৰু সামাজিক একতা বৃদ্ধি পায়। 6 নম্বৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। 6 নম্বৰ উত্তৰটো হ'ব, এজন শিশুৱে সামাজিক নীতি নিয়ম, আইন কানুন, সহায় সহানুভূতি, দায়বদ্ধতা, মৰম চেনেহ আৰু সহযোগিতাৰ প্ৰাথমিক শিক্ষা নিজৰ পৰিয়ালৰ পৰাই লাভ কৰে। পৰিয়ালতে শিশু এজনৰ চৰিত্ৰ আৰু সামাজিক গুণবোৰৰ বিকাশ ঘটে। সেয়েহে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয়। এই 6 নম্বৰটো শেষৰটো প্ৰশ্ন আছিলে, গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।